আধা ঘণ্টা আগতে আহি পৰিছে যে অৰ্থনৈতিক সংকটৰ এই দশা হৈছে যে গুৱাহাটী হাইকোৰ্টে এখন SOP জাৰি কৰিছে আৰু SOPখন প্ৰায়বোৰ অধিবক্তাসকলৰ হাতে হাতে আহি গৈছে তাত অৰ্থাৎ কেইটামান পইণ্ট ভালকৈ মই কৈ দিছোঁ এক সোমবাৰে আৰু শুক্ৰবাৰে কমপ্লিটলি 100% অনলাইন তাত কোনো ধৰণৰ কৰিব নোৱাৰে আৰু দ্বিতীয়টো হ'ল এদিন বাদে সোমবাৰে যদি 50% কৰ্মচাৰী আহিব মঙলবাৰে 50% কৰ্মচাৰী আহিব এইটো গোটেই ভাৰতবৰ্ষতে হৈছে সুপ্ৰিম কোৰ্টৰ SOP অনুযায়ী গতিকে এইটো মই গুৱাহাটী হাইকোৰ্টৰ নটিফিকেশ্যন মোৰ হাতত আছে সেইমতে কৈছোঁ যে অৱস্থা কেনেকুৱা ধৰণলৈ গৈ আছেগৈ হয়তো কোনোবাই এইটো এনেকুৱাও ক'ব পৰা যাব যে তেওঁ কক্ৰচ কথাটো কৈ পেলাই চিফ জাষ্টিছে এটা ডেমেজ কণ্ট্ৰল কৰিছে বাট এই মুহূৰ্তত সেইটো এটা জামচন এই মুহূৰ্তত আমাৰ হাতত এখন SOP আছে অলপ আগতে গুৱাহাটী হাইকোৰ্টে কৰিছে তাৰ মতে সোমবাৰ আৰু শুক্ৰবাৰ 100% ভিডিঅ' কনফাৰেন্সিঙৰ যোগেদি তাতে আৰ্গুমেণ্ট হ'ব ফিজিকেলি একো নহয় আৰু গোটেই হাইকোৰ্টটোৰেই 50% কৰ্মচাৰী 1 নম্বৰ সোমবাৰ দিনটোত বাকী 50% মঙলবাৰ দিনটোত একদম ক'ভিডৰ নিচিনা এটা কাৰবাৰ চেষ্টা কৰিছে এইটো কিয় অৰ্থনৈতিক সংকট অৰ্থাৎ পইচা নাই কালি এই বিষয়ে আলোচনা কৰিম কিন্তু এটা কথা কৈ সামৰিব বিচাৰিছোঁ যে যদি বাচি থাকে কেৱল চৰকাৰী কাম কৰি থকা মানুহখিনিয়ে বাচি থাকিব তেওঁলোকৰ পেঞ্চন পোৱা মানুহখিনিয়ে যাৰ দৰমহাটো 12 মাহৰ প্ৰতি মাহত আহি থাকে বাকী সকলোবিলাক যিমান ডাঙৰ পৰা কিমানলৈকে আছে প্ৰাইভেট ছেক্টৰ কৰ্পৰেট এভৰিবডিৰ অৱস্থা সাংঘাতিক কথা আৰু খেতিয়ক সাৰ নাই সাৰটো আগত বুজাইছিলোঁ 50% সাৰ এইবাৰ নাই সাৰ নাথাকিলে বস্তুৰ দাম বঢ়াটোতো এটা হ'লেই বস্তুৱে বজাৰলৈ নাহিব আপোনাৰ অসমত যদি সাৰ নাহে বা চাহৰ উৎপাদনৰ পৰা খেতিলৈকে বা ভাৰতবৰ্ষত 50% পৰা 45% যেতিয়া উৎপাদন কমি যাব এই মানুহবিলাক খাবলৈ হাহাকাৰ হ'ব গতিকে আমাৰ দিন একেবাৰে বেয়া চিম্বলিকেলি কোনোবা ইলেক্ট্ৰিক আহিছে কোনোবাই চাইকেল চলাই আহিছে ফটো দিছে ৰিল বনাইছে এইবিলাক ফটো আমিতো গোটেই ভাৰতবৰ্ষতে চলি আছে আমাৰ অসমতো ব্যতিক্ৰম নহয় বাট থিংছ আৰ মাছ মোৰ ডিফাৰেণ্ট এই দুটা কথাৰ পৰা আহিছোঁ মূল কথালৈকে সেয়া হ'ল আজি দিনটোত হোৱা এটা ভাল কথা যে 16তম অসম বিধানসভাখন আজি আৰম্ভ হ'ল অসম বিধানসভাটো বাদ দিয়া ভাৰতৰ সংসদো নহয় এতিয়া আমাৰ ভৱিষ্যতো দুটা জায়গাত নিৰ্ভৰ কৰে এটা হ'ল কেলিফৰ্ণিয়াৰ টেক কোম্পানী কেইটা বিগ ডেটা কোম্পানী কেইটা আৰু এটা হ'ল হৰমুজ প্ৰণালীৰে জাহাজখন পাৰ হৈ আহিবনে নাহে ইৰাণ আৰু ট্ৰাম্পৰ যুদ্ধখন শেষ হ'ব নেকি জাহাজখন আহিব নেকি কাৰণ যেনেকৈ আমি জানো যে ইউৰিয়াটো এটা পেট্ৰলিয়াম প্ৰডাক্ট গেছ ক্ৰেক কৰি পেলাই ইউৰিয়া বনায় তুমি কোৱাৰ নিচিনাকৈ যদি ইউৰিয়া নাহে ভাৰতৰ খেতি কি হ'ব যদি ভাৰতৰ খেতি নহয় তুমি কোৱাৰ নিচিনাকৈ যদি 40-50 নকওঁৱেই মই যদি 20% যদি উৎপাদন কমি যায় বজাৰত কি অৱস্থা হ'ব গতিকে মই নাভাবোঁ মই অসম বিধানসভাত আজি প্ৰথম দিন মই 126 জন বিধায়ককে অভিনন্দন জনাইছোঁ বিশেষকৈ আমি হেৰিৰ কথা তামিলনাডুৰ কথা কৈ আছোঁ একে সময়তে কিন্তু হিমন্ত বিশ্ব শৰ্মাকো মই সমানে কৃতিত্ব দিওঁ কিন্তু তেওঁ এজন সন্মুখৰ পৰা নেতৃত্ব দি পেলাই আজি 102খন আসনৰ আনিছে অসমৰ ইতিহাসত প্ৰথমবাৰ নেকি এইটো 126ৰ 102খন গতিকে হিমন্ত বিশ্ব শৰ্মাকো তেওঁৰ এই বিজয়ৰ বাবে মই অভিনন্দন জনাইছোঁ মই ব্যক্তিগতভাৱে সুখী তেওঁলোকৰ লগত মোৰ বিস্তৰ ৰাজনৈতিক বিভেদ আছে কিন্তু তেওঁক ব্যক্তিগতভাৱে তেওঁৰ সাফল্যত মই সুখী অনুভৱ কৰোঁ তেওঁক মই অভিনন্দন জনাইছোঁ কিন্তু সমস্যাটো হ'ল কি বিনাল এই কণ্ট্ৰল এতিয়া যিবিলাক সমস্যা উদ্ভৱ হ'ব সেইবিলাক বিধানসভাত গুৱাহাটীৰ কৃত্ৰিম বানটোৱেই নোৱাৰোঁ আমি সমাধান কৰিব আৰু ইৰাক আৰু আমেৰিকাৰ যুদ্ধ আজিৰ তাৰিখত আমি যিটো অৱস্থা হৈছে আমি নাজানো আমাৰ অলৰেডি 2,06,000 কোটি শেহতীয়া ৰিজাৰ্ভ বেংকৰ মতে আমাৰ এতিয়া 2,06,000 কোটি টকা ধাৰ আছে আমি বছৰত প্ৰায় 20,000 কোটি টকা আমি হেৰি দিব লাগিব EMI দিব লাগিব আমাৰ এইটোৰ পৰিমাণ এতিয়া প্ৰায় GDPৰ প্ৰায় 28%লৈ আমাৰ বৃদ্ধি পাইছে আমাৰ ডেপটো আৰু যদি এই ধৰণৰ সমস্যা বাঢ়ে যদি কেন্দ্ৰীয় চৰকাৰৰ যিমানে বজাৰত বিক্ৰী কমিব সিমানে GST কমিব অসম চৰকাৰৰ আমি এখন দিল্লীৰ ওপৰত নিৰ্ভৰশীল চৰকাৰ আমাৰ নিজৰ পইচাৰে আমি অকল চৰকাৰৰ কৰ্মচাৰীখিনিকো দৰমহা দিব নোৱাৰোঁ তাৰ বাবেও আমি কেন্দ্ৰৰ পৰা নিৰ্ভৰশীল হ'ব লাগে কথাখিনি বহুত ব্ৰডলি কথাখিনি ভালেই কৈছে কথাটোৰ কাৰণে সঞ্জিত আমি এতিয়া ওৱান পাৰ্টি ডেমক্ৰেচিলৈকে আগবাঢ়ি গ'লোঁ এণ্ড দিছ ইজ এ ফেণ্টাষ্টিক ৱে অফ ছুইং য'ত আমি বেলেগ আৰু আশাবাদ দিয়াৰ সেইফালেতো আৰু নাই জয়প্ৰকাশে অলপ এটা কথা কৰিব আৰু অখিলে গোটেইখন চলাব এই জয়ন্ত কোৱাৰ নিচিনাকৈ চৰৰ পৰা একেবাৰে সদিয়ালৈকে আৰু চিঞৰ-বাখৰটো হ'ব তোমাৰ দৃষ্টিত আৰু ইয়াৰ জয়ন্ত গোস্বামী এইখিনি খুব কনভিনচিংলি কৈছে আৰু হয় গোটেইখিনি কথা মই দেখিছোঁ ঋতুপৰ্ণ শৰ্মাটো ডেফিনেটলি আৰু বহুত ভাল মানুহ বহুতেই ভাল খুমটাই বিধায়কৰ কথাও নকওঁ এইবিলাকতো আৰু চবেই আজিকালি আশাই কৰে এনেকুৱা মোৰ বিধায়ক হওক বুলি তোমাৰ দৃষ্টিত বিধানসভাখন কেনেকৈ চলিব অহা 5টা বছৰত হয় ধন্যবাদ প্ৰথমতে মই ষষ্ঠদশ বিধানসভাৰ সমূহ সদস্যলৈ মই আন্তৰিক অভিনন্দন জনাইছোঁ দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হোৱা মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱলৈও মই আন্তৰিক অভিনন্দন জনাইছোঁ গোস্বামীদেৱৰ কথাখিনি মই শুনিলে হয় তেখেতে মোটামুটি কথাখিনি ঠিকেই কৈছে কিন্তু এই কথাটো একেবাৰে একমতো হ'ব নোৱাৰি কাৰণ কেলৈ বিৰোধী অবিহনে গণতন্ত্ৰ আধৰুৱা মই সেই কথাটো আগতেও কৈছোঁ আৰু এইটো এটা সহজ সকলোৱে বুজা এটা কথা শাসকীয় দলৰ প্ৰেক্ষাপটত তেওঁলোকৰ দৃষ্টিকোণে চাবলৈ তেওঁলোকৰ সাংঘাতিক বৃহৎ জয় হৈছে সেইটো তেওঁলোকে তাৰ কাৰণে তেওঁলোকে উৎসাহিত হৈছে স্বাভাৱিক কথা সেইটো
কোনো আচৰিত কথা নহয়। কিন্তু আমি এগৰাকী সচেতন নাগৰিক হিচাপে কিন্তু আমি খুব দুখিত ব্যথিত হৈছোঁ যে বিৰোধী একেবাৰে নথকাৰ নিচিনা হৈছে। আৰু এইবাৰ বিধানসভাৰ যিটো একেবাৰে নজিৰবিহীন বুলি মোৰ যি ধাৰণা হৈছে, গতিকে বিধানসভাত আচলতে আজি প্ৰায় দুটামান দেশৰ পৰা সুস্থ বিতৰ্ক কমেই হোৱা দেখিছোঁ। গতিকে বিধানসভাৰ পৰা বিশেষ মই আশা কৰা নাই। এতিয়া যদি শাসকীয় দলে নিজেই যদি কিছুমান সমস্যা, যিখিনি আমাৰ সমষ্টিৰ যিবিলাক সমস্যা আছে, নিজৰ যিখিনি বিধায়কসকল আছে তেওঁলোকে নিজৰ সমস্যাখিনি অৱগত, সেইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া। আৰু সেইটো কাৰণ দলীয় দৃষ্টিকোণ থাকিব, শাসকীয় দলৰ সেইটো এটা থাকিবই বিবেচনা। কিন্তু কথাটো হৈছে ক'ৰবাত যদি দুৰ্নীতি হয়, ক'ৰবাত যদি অনিয়ম হয়, তেতিয়া সেই প্ৰশ্নবিলাক কোনে কৰিব? ডেফিনেটলি এতিয়া বিধানসভাৰ তেনেকুৱা দুই এজনক বাদ দি আমি সেইটো বৰ এটা আশা কৰিব নোৱাৰোঁ। গতিকে মই ভাবোঁ সেই দায়িত্বটো বিধানসভাৰ বাহিৰত কৰিব লাগিব, বাহিৰত থকা হ'লে কৰিব লাগিব। আৰু আমি জানো যে অসমত বিৰোধী কেতিয়াও শক্তিশালী আগতেও হোৱা নাছিলে, এতিয়াও নাই। বিৰোধীৰ দায়িত্ব পালন কৰিব লগা হৈছিলে অসমৰ সংবাদ মাধ্যমে। আৰু সংবাদ মাধ্যমৰ পৰিস্থিতিটো আপুনি ভালকেই জানে, আগৰ নিচিনা হৈ থকা নাই। বহু ক্ষেত্ৰত বিভিন্ন ধৰণৰ সীমাবদ্ধতা আহি পৰিছে, বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান আহি পৰিছে। গতিকে এইটো সংবাদ মাধ্যমে বিৰোধী দায়িত্ব পালন কৰিব লাগিব প্ৰধানকৈ। আৰু অসমৰ যিসকল চিন্তাশীল লোক আছে সেইসকলে সেই দায়িত্বটো পালন কৰিব লাগিব। তোমাৰ অপজিশ্যনৰ যিটো এটা প্ৰধানৰ কেৰেক্টাৰ হৈ গ'ল, যদি অলমষ্ট 80% চেৰমিয়া, সেই এটা হৈ গ'ল টেগ। তেনেকৈ এতিয়া সাধাৰণ জেনেৰেল বাকীখিনি মানুহে বিশ্বাসত নলয়, প্ৰশ্ন এটা সুধিলে তেওঁ গুৰুত্ব নিদিব। থাকিল অখিল গগৈ আৰু জয়প্ৰকাশ দাস। এই সময়ত এটা ওৱান পাৰ্টি ৰুল টাইপৰ এটা আনঅফিচিয়েলি হৈ গ'লগৈ। এইটোৱে অসমখনক ভাল কৰিব নে বেয়া কৰিব তোমাৰ মতে, জেনজিৰ মতে? মই ভাবোঁ যে এইটো যদি চৰকাৰখনে এটা অপটিমিষ্টিকভাৱে কাম কৰে নিশ্চয়কৈ ভাল কৰিব। যদি তেওঁলোকে এটা চৰিয়াচাৰী শাসন ব্যৱস্থাক প্ৰমোট কৰে তেতিয়াহ'লে সেই একপক্ষ এটা শাসন হৈ যাব। আৰু তাৰে পিছত ডেমক্ৰেচি বুলি একো নাথাকিব। ডেমক্ৰেচি মানে মই চৰকাৰত আছোঁ, চৰকাৰত মই যি কৰিব বিচাৰোঁ মই সেয়াই কৰিব পাৰিম। তাৰে বিপৰীতে যদি সেই ৰাইজৰ মেণ্ডেটটোক তেওঁলোকে সন্মান জনায় যে ইমানখিনি মানুহে আশা দেখুৱাইছে আমাৰ ওপৰত, এতিয়া আমি ভাল কাম কৰিব লাগে, সহজ ভাষাত সেইখিনি কথা যদি এটা ৰেচপেক্টফুলি যদি তেওঁলোকে এইটো মেইনটেইন কৰে, স্বাভাৱিকতে চৰকাৰখনে ভাল কাম কৰিব পাৰিব। মুখ্যমন্ত্ৰীৰ প্ৰতিটো কথাত এই লাষ্ট লাইনটো দেখা গৈছে যে তেওঁ ৰেচপেক্টফুলি এই পাৰ্টিকুলাৰ ইমান হিউজ মাৰ্জিন কোনোদিন নোহোৱা ঘটনা পাইছে আৰু এইটো কম কৰে। তেওঁ ইতিমধ্যে কোৱা মই দেখিছোঁ, জয়ন্তও শুনিছা, 29 ৰাজনীতিৰ কথা নাপাতোঁ, এতিয়া আমি ইণ্ডাষ্ট্ৰীৰ কথাৰ পৰা আৰম্ভ কৰি কামৰ কথা পাতিম। চ' আমি এই মানে সঞ্জিতকো সুধিম আৰু তোমাকো সুধিম, আমি এটা বৰ প্ৰগ্ৰেছিভ মাইণ্ডছেটৰ এখন অসম চৰকাৰ আৰু অসম বিধানসভা দেখিবলৈ গৈ আছোঁ নেকি? তোমাক সুধিছোঁ ডিবেটটোক মই আৰু ইমান ডিবেটটো আৰু এনেও নহয় এতিয়া। মানে এতিয়া মৃণাল চোৱা, অসম নহয়, ইণ্ডিয়া ইজ ন' হুৱেৰ ইন দিছ AI চিন। ভাৰত বহুত পিছত আছে। এতিয়া যুদ্ধখন হৈ আছে যে AI যুদ্ধখনত আমেৰিকা জিকিব নে চীন জিকিব, আৰু আমেৰিকা বহুত আগবাঢ়ি আছে। এই যে আমি যে গণতন্ত্ৰৰ কথা কওঁ, বিগ টেক কোম্পানীৰ এটাও গণতান্ত্ৰিক নহয়। তুমি সেইটো অপেন AI বুলি কোৱা, গুগল কোৱা, মেটা কোৱা, জাকাৰবাৰ্গৰ, কোনো এটাও গণতান্ত্ৰিক সংগঠন নহয়। তেওঁলোক অত্যন্ত এজন মানুহৰ বা এটা কৰ্পৰেটৰ কণ্ট্ৰলত থকা এটা বিগ কৰ্পৰেট। থিংছ ষ্টাৰ্টেড যেতিয়া আজি আমি 1991 চনত যেতিয়া নৰসিংহ ৰাও প্ৰধানমন্ত্ৰী হৈছিলে, মনমোহন সিং যেতিয়া বিত্তমন্ত্ৰী হৈছিলে, ঠিক আজিৰ নিচিনা আজিতো ভাৰতৰ এতিয়াও প্ৰায় $700 বিলিয়ন ফৰেন ৰিজাৰ্ভ আছে এতিয়ালৈ প্ৰায়। যদিও নৰেন্দ্ৰ মোদীয়ে আগতীয়াকৈ কৈছে যে আমি সাৱধান হ'ব লাগে কাৰণ এইখিনি শেষ হ'লে বেছি দিন নালাগিব, সেইখিনি সময়ত ফৰেন ৰিজাৰ্ভৰ অৱস্থাটো এনেকুৱা আছিল যে ভাৰতে গ'ল্ড ৰিজাৰ্ভ, আমাৰ দেশৰ সোণখিনি বন্ধকত দিব ওলাইছিল। সেইখিনি সময়ৰ পিছত মনমোহন সিং আৰু নৰসিংহ ৰাৱে ভাৰতখন অপেন আপ কৰিছিল। আজি যে আমি সংস্কাৰ দেখিছোঁ, আজি যে ASCBৰ ঠাইত APDCL হ'ল মৃণাল, এইকাৰণে যে সেই কামটো কৰিবলৈ আমি যেতিয়া ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যনৰ পাৰ্ট হ'লোঁ ভাৰতবৰ্ষ, আমাক ক'লে যে তোমালোকৰ এনেকুৱা এডমিনিষ্ট্ৰেশ্যনেৰে তোমালোকৰ তাত ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্ট নাহে, FDI নাহে, তোমালোকে আগতে এইখিনি সংশোধন কৰিব লাগিব, লেণ্ড লত সংশোধন কৰিব লাগিব, লেবাৰ লত সংশোধন কৰিব লাগিব, তোমালোকৰ পাৱাৰ ছেক্টৰ সংশোধন কৰিব লাগিব। আৰু এই পাৱাৰ ছেক্টৰ সংশোধনটো কোনো অসম বিধানসভাত হোৱা ডিচিশ্যন নহয়, সেইটো ফাইনেন্স কৰিছিল মই যিমান সম্ভৱ জানো এছিয়ান ডেভেলপমেণ্ট বেংক, ৱৰ্ল্ড বেংক, তেওঁলোকে ঠিক কৰি দিছিল যে অসমৰ বিদ্যুৎ ক্ষেত্ৰখন এনেকুৱা হ'ব। এইবিলাক পোষ্ট বস্তু এটা তাত অসম বিধানসভাৰ বাদ দিয়া ভাৰতৰ সংসদৰে কৰিব পৰা একো নাই। আৰু সেইটোৰ ফলশ্ৰুতি আমি দেখিছোঁ যে এসময়ত গৈ পেলাই পিছত ভাৰতৰ প্ৰায় 11% GDP গ্ৰ'থ হৈছিল, চীনৰ সমান বা চীনতকৈ বেছি আছিল। আমি সেই সময়টো পাৰ হৈ আহিলোঁ। এতিয়া পৃথিৱীৰ কোনো দেশ আৰু 10-11% গ্ৰ' নকৰে, 4-5-6% গ্ৰ' কৰে। কিন্তু এতিয়াও এতিয়া বিগ টেক কোম্পানী কেলিফৰ্ণিয়াৰ মই ক'ব খুজিছোঁ যে আমাৰ একজেক্টলি মই সেইটো কথা ক'ব বিচাৰিছোঁ যে এইখন পৃথিৱীত য'ত টেক কোম্পানীয়ে ঠিক কৰে, আজি হোৱাটছএপ গভৰ্নেন্স হ'ব, হোৱাটছএপ গভৰ্নেন্স কৰিবৰ কাৰণে তুমি প্লেটফৰ্মটোতো হোৱাটছএপ মানে মেটাৰ প্লেটফৰ্ম এটা ব্যৱহাৰ কৰিবা। তোমাৰ প্লেটফৰ্ম আছে নেকি? আমাৰ ভাৰতৰ আটাইতকৈ বেছি প্ৰতিভাশালী এই টেক ল'ৰা ছোৱালী আছে, তেওঁলোকে গৈ পেলাই আমেৰিকাত কাম কৰি আছে। আমাৰ ইণ্ডিয়াৰ আজিলৈ এটা IT প্ৰডাক্ট আছেনে গোটেই পৃথিৱীক বিক্ৰী কৰিব পৰা? এইবিলাক
অসম বিধানসভা সেইটো মুখ্যমন্ত্ৰীৰ হিত আমি টেক কোম্পানী এটাক হিমন্ত বিশ্ব শৰ্মাৰ উপায় নাই সেইটোক কম্পিট কৰাৰ সেই প্ৰডাক্টটো আমি নাই আৰু সেই আমি কেইদিনমান আগতে এই বেচিকেলি সহজ কথাত দৰ্শকৰ প্ৰতিদিনৰ দৰ্শকৰ মতে আমি যিমানেই বিধানসভাৰ কথা নকওঁ উই আৰ বেচিকেলি স্লেভ অফ টেকনলজি Exactly, আৰু সেই technology আমাৰ হাতত নাই। আৰু সেইকাৰণে আমি সেই বস্তুটো হয় সেনেকে মানি লৈ গুচি যাব পাৰিম আমি চাৰ্ভিছ কৰিব লাগিব যেনেকৈ অপটিক্সৰ কাৰণে কিছুমান চলি থাকিব আছে যেনেকৈ আমাৰ এজন আজিম প্ৰেমজী তেওঁৰ কোম্পানীটো হ'ল উইপ্ৰ আৰু এফালে হ'ল ইনফোচিছ দুটা ভাল কোম্পানী আছে গোটেই ৱৰ্ল্ড ক্লাছ কোম্পানী আছে কিন্তু তেওঁলোকৰ কোনো প্ৰডাক্ট নাই আজিলৈ উইপ্ৰ আৰু হেৰিয়েও এটা ফেচবুক বা এটা হোৱাটছএপ বনাব নোৱাৰিলে নহয় তেওঁলোকে মাত্ৰ চাৰ্ভিছ কৰে তেওঁলোক চাৰ্ভিছ প্ৰভাইডাৰ আমি সেইটো আমাৰ ইণ্ডিয়াৰ ষ্টেটাছটো সেইটো উই আৰ নট ইন দিছ কম্পিটিশ্যন আমি নাই আজি সেইটো কাৰণে অসমখন আমি চাৰ্ভিছ ছেক্টৰ যেনেকৈ আমি এতিয়া বেলেগে বনোৱা সেইটো কি বুলি কয় আমি যিটো কৰিম জাগিৰোডত ছেমি কণ্ডাক্টৰ বেলেগে বনাই অনাৰ পিছত আমি পেকেজিং বা কিবা এটা চাৰ্ভিছ কৰিব পাৰোঁ সেইটো আমি কৰিব পাৰোঁ তাতকৈ বেছি আমি নোৱাৰোঁ সঞ্জিত মানে এটা বৰ মেজৰ কুৱেশ্যনলৈ গুচি গৈছে ডিবেটটো আৰু মই ভাল পাইছোঁ ডিবেটটো আজিকালি এনেকুৱা ডিবেট নহয় য'ত ব্ৰজেনে ক'ব বিচাৰিছে যে এই ডেমক্ৰেচিত আমি ওৱান পাৰ্টি কওঁ অপজিশ্যন নকওঁ হিন্দু মুছলমানৰ যিবিলাক বাইনেৰী কথা ইট হেজ ন' মিনিং ইন ফ্ৰণ্ট অফ টেকনলজি যিটো কাৰণে আমাৰ একো ক'বলগীয়া আচলতে অপটিক্সৰ কাৰণে কম তুমিও লিখিবা ব্ৰজেনেও লিখিব বাট ইট হেজ জিৰ' মিনিং কাৰণ কক্ৰচ জনতা পাৰ্টি আৰম্ভ হ'ল ধেমালিতে 11 নে 14 মিলিয়ন হ'ল এটা ডিচিশ্যন হৈ গ'ল টুইটাৰ একাউণ্টটো গ'ল এইটো চুপতিত আৰম্ভ হৈ চুপতিতে শেষ হ'ব সঞ্জিত চাওক দুখীয়া যিখিনি দৰিদ্ৰ মানুহ আছে বা বিল' পভাৰ্টি লাইনৰ মানুহ আছে সেইসকলে ডাটা বুজি নাপায় সেইসকলে AI বুজি নাপায় তেওঁলোকক লাগে দৈনন্দিনৰ খোৱা সামগ্ৰী দৈনন্দিনৰ প্ৰয়োজনীয় যিখিনি তেওঁলোকে সেইখিনিয়ে বুজি পায় কিন্তু তেওঁলোকক মেনিপুলেট কৰিব পাৰি বিভিন্ন ধৰণে আৰু সেইকাৰণে মেনিপুলেট কৰিবলৈ সহজ হৈ আছে আৰু এই টেকনলজি যিটো কৈছে আপুনি এই টেকনলজিও আচলতে কি হ'ল বহু ক্ষেত্ৰত মেনিপুলেট কৰা এটা আহিলা হিচাপেও হৈ উঠিছে বাকী যিখিনি আমি AI কথা কওঁ আমি জানো যে আজি টাইমছ আলোচনীয়ে আপোনাৰ শেহতীয়াকৈ ছমাহৰ ভিতৰত AI বিষয়ে দুটা মানে প্ৰস্তুত কাহিনী তেওঁলোকে কৰিব লগা হৈছে গতিকে সেইবিলাক আমি অৱজ্ঞা কৰিব নোৱাৰোঁ হয় আমি টেকনলজিয়ে আমাক 4 দিনৰ পৰা হেৰি কৰিছে সেইটো এটা বিশ্বজনীন কথা কিন্তু যিখিনি আচল কথাটো হৈছে কি আমাৰ যিখিনি সম্পদ আছে সেই সম্পদৰ 90% মাত্ৰ 10% মানুহৰ হাতলৈ গুচি গৈছে বাকী যিখিনি হৈছে এইখিনি হৈছে আপোনাৰ যেনেকৈ মেঘনাথে সেই মেঘৰ আৰে মেঘৰ লুকাই যুঁজ কৰি আছিলে এই তেনেকুৱা ধৰণৰ কথাবিলাকে হৈ আছে গতিকে সেইখিনি বস্তু মেনিপুলেট কৰিবলৈ সহজ হ'ব কিন্তু AI যিটো বিধানসভাৰ পাৰ্চপেক্টিভত যদি কোৱা হয় সঁচাকৈ যদি আমাৰ চৰকাৰে AI হওক বা টেকনলজিত যদি হয় কিছু ক্ষেত্ৰত কৰিছে বিভিন্ন ধৰণৰ এপ খুলিছে সেইবিলাক নিশ্চয় ইতিবাচক কথা সেই ধৰণে যদি সুশাসনৰ কাৰণে বা জনগণৰ সমস্যাসমূহৰ কাৰণে সমস্যাখন পুংখানুপুংখনে জানি বুজিবৰ কাৰণে যদি AI বা টেকনলজিক যদি ভালদৰে ব্যৱহাৰ কৰে বা কৰিব লাগিব সেইটো সময়ৰ তাগিদা সেইটো কৰিবই লাগিব আৰু তেতিয়া কি হ'ব AI হ'লে অলপ আগতে সমস্যাসমূহৰ কাৰণে সমস্যাখন পুংখানুপুংখনে জানি বুজিবৰ কাৰণে যদি AI বা টেকনলজিক যদি ভালদৰে ব্যৱহাৰ কৰে বা কৰিব লাগিব সেইটো সময়ৰ তাগিদা সেইটো কৰিবই লাগিব আৰু তেতিয়া কি হ'ব AI হ'লে অলপ আগতে আজি কিছুদিনৰ আগতে মুখ্যমন্ত্ৰীয়ে কৈছিলে যে আগতে PWD বা অন্য ডিপাৰ্টমেণ্টত যেতিয়া কিছুমান বাজেট এষ্টিমেট দিয়া হয় সেই এষ্টিমেট যিটো এটা ৰাস্তা বনালে যদি ছাপ'জ 2 কোটি লাগে সেই গতিকে বাস্তৱত কিন্তু 1 কোটিতে হৈ যায় কিন্তু এষ্টিমেটবিলাক বঢ়াই দিয়া হয় কিন্তু এতিয়া AI যোগেদি কৰি দিলে সেইটো কাম কৰিব নোৱাৰিব গতিকে এইবিলাক হৈছে পজিটিভ কথা গতিকে সেইবিলাক ক্ষেত্ৰত AI বা এনেকুৱা টেকনলজি ব্যৱহাৰে নিশ্চয় আমাৰ উপকৃত কৰিব কিন্তু মই আকৌ ঘূৰি কওঁ যে দুখীয়া দৰিদ্ৰ মানুহখিনি বা যিখিনি আমাৰ 60% তলৰ যিখিনি একেবাৰে এদিন কাম নকৰিলে খাবলৈ নাপায় সেইসকলৰ কাৰণে এইবিলাক AI কথা বা টেকনলজিৰ কথা পাতি একো লাভেই নাই বুলি মই ভাবোঁ দুখন সম্পূৰ্ণ বেলেগ পৃথিৱী চৰকাৰে মই নিজেই জানো বা যিখিনি প্ৰিভি বুলি ক'ব পাৰোঁ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চলৈ ইমানেই সুদূৰ প্ৰসাৰী চিন্তা কৰিছে যদি 5 বছৰতো সেইবিলাক ইমপ্লিমেণ্ট হ'ব বুলি মই ভাবোঁৱেই ইটছ কমপ্লিটলি ডিফাৰেণ্ট এখন পৃথিৱীলৈ আমি গৈ আছোঁ আৰু বাধা দিবলৈ কোনো পদ্ধতিয়েই নোৱাৰে সেইটো হ'বলৈ গৈ আছে কিন্তু আনহাতে আন এখন অসমত বাস কৰোঁ যোনে মানে ZPC পঞ্চায়তৰ 4টা কোণৰ পৃথিৱীখনকেই পৃথিৱী বুলি ভাবি পেলাই যুঁজবাগৰ হৈ আছে গতিকে দুখন বেলেগ পৃথিৱীত কেনেকৈ আগবঢ়াই গুচি যায়গৈ কাৰণ 26 চনত এতিয়া কেতিয়াবা মোৰ ভয় লাগি যায় হৈ কি আছে কেনেকুৱা কি হ'বলৈ গৈ আছে এফালে এই ধৰণৰ এটা প্ৰচুৰ প্ৰয়োভৰ টেকনলজিৰ আনফালে মানুহৰ এটা বেলেগ ধৰণৰ আশা তাৰ মাজত লাকিলি উই হেভ চিফ মিনিষ্টাৰ তেওঁ এই 2 বছৰ অলপমান চিনাৰ্জি কৰিব পাৰিছে এই কথাখিনিকে মই অকল সিফালে যাব বিচাৰোঁ দৰ্শকে বুজিবলৈ অসুবিধাও পাই আছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ কথা নকওঁ ইকনমিক ক্ৰাইচিছটো অৰ্থনীতিটো সংকট প্ৰধানমন্ত্ৰীয়ে নিজে যিটো কথা কোৱাৰ পিছতে আমি আৰম্ভ কৰিলোঁ জানিবৰ কাৰণে দুবাৰ ক'লে দুদিনত আৰু তাৰপিছত লাহে লাহে দেখিবলৈ পালোঁ বিপদজনকৰ পৰা ভয়ংকৰ ঘটনা অতি ভয়ংকৰ ঘটনা এই কথাটো এতিয়া মই বিখ্যাত এতিয়া সুৰজিত ভাল্লা তেওঁ IMFৰ ডাইৰেক্টৰ আৰু প্ৰধানমন্ত্ৰী নিজে এপইণ্ট কৰা প্ৰধানমন্ত্ৰী ESCৰো আছিলে তেওঁ লিখিছে যে BJP ইজ উইনিং দ্য ইলেকশ্যনছ বাট লুজিং দ্য ইকনমি এইটো বৰ বিখ্যাত এটা প্ৰবন্ধ লিখিছে ইণ্ডিয়ান এক্সপ্ৰেছত তেওঁ এতিয়া চেয়াৰপাৰ্চন অফ টেকনিকেল নিজেই প্ৰধানমন্ত্ৰীৰ একদম ঘনিষ্ঠ সুৰজিত ভাল্লা
এতিয়া কথাটো কি হ'ল যে ইউ আৰ ডুইং পাৰফেক্টলি ৱেল, একো ইয়াতকৈ আৰু ভাল হ'বলৈ কোনো পলিটিকেল পাৰ্টীয়ে হাত জনমতো আশা কৰিব নোৱাৰে। 102টা পাৰ্টীত অৰ্থনীতি সংকটৰ সময়ত তোমালোকৰ গোটেই বস্তুটোৰ মূল ষ্ট্ৰাকচাৰটো হৈ পৰিছে বেনিফিচিয়াৰী। তেওঁলোকে তোমাক ভাল পায়, তোমালোকে তাত এটা ট্ৰেঞ্জেকশ্যনেল আহি গ'ল। এইটো যদি কিমান দিনলৈ ছাষ্টেইন কৰিব যদি এই ধৰণৰ অৰ্থ দিছে কুৱেশ্যন, মই তোমাৰ পৰা একেবাৰে আনচাৰ একেদিনাখনে আশা নকৰোঁ, কাৰণ নাইডাৰ তুমিও ইকনমিক্সৰ মানুহ নহয়, ময়ো ইকনমিক্সৰ মানুহ নহয়, আৰু আমি নাজানো যে এইটো কণ্ট্ৰল কিমানত আছে। আৰু কণ্ট্ৰলটো এইটো ইয়াৰ কোৱাৰ নিচিনাকৈ আমাৰ প্ৰজনে কোৱাৰ নিচিনাকৈ হৰমুজ মানে ইৰাণ আৰু আমেৰিকাৰ যুদ্ধ, ইৰাণ আমেৰিকাৰ যুদ্ধ চলাই আছে ইজৰাইলৰ নিৰ্দেশ মানে মোছাদ, ভাবিলে ভয় লগা কথা এটা, বহুত বেছি হাই লেভেলৰ কথা এটা। গতিকে তথাপি এট দ্য এণ্ড অফ দ্য ডে তোমাৰ গাঁওখন, তুমি গোলাঘাটৰ তোমাৰ ঘৰৰ কাষৰ গাঁওখনত থকা সেই মানুহগৰাকীৰ পইচাটো মাহে মাহে পইচা পোৱাটো ডাঙৰ ঘটনা। তাকে আমি বাই ইলেকশ্যনত দেখিছোঁ 3 মাহ 4 মাহৰ পিছত যদি সেইটো নোপোৱা হ'ব লগা এটা অৱস্থা আহি যাব পাৰে নেকি, আৰু পালে তোমালোকে পলিটিকেলি কিমান অসুবিধা হ'ব পাৰে তোমালোকৰ কাৰণে। মৃণাল দা, কথাটো এনেকুৱা একদম ক্লিয়াৰ এটা ক'লোঁ যে প্ৰথম কথা অৰুণোদয় ধন বা যিবিলাক সামাজিক ন্যায় প্ৰতিষ্ঠাৰ কাৰণে চৰকাৰে যিখিনি আঁচনি লৈছে, সেই আঁচনি কোনো এটা আঁচনি বন্ধ নহয়, বৰঞ্চ আঁচনিসমূহ অধিক সফল আৰু সবল হ'ব। কেনেকৈ মই আপোনাক কৈছোঁ যে অসম চৰকাৰৰ যিটো বাজেটৰী এল'কেশ্যন, তাত 2টা পদ্ধতিত মানিটাৰী যিটো কেপিটেলটো আহে। এক হৈছে আমাৰ ঘৰুৱা যিবিলাক চ'ৰ্চেছ, আমাৰ টেক্সে কওক বা অন্যান্য ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰত আমাৰ যিটো ইনভেষ্টমেণ্ট, তাৰ পৰা প্ৰফিট, আৰু আমি ভাৰত চৰকাৰৰ পৰা আমাৰ যিটো GST আমাৰ যিটো পৰ্চন, সেই পৰ্চনটো মিলাই পেলাই আমাৰ কথাটো আহে। আৰু তাত মই আজি 2 দিনৰ আগতে প্ৰাক্তন বিত্তমন্ত্ৰীগৰাকীৰ ওচৰত মই কথা বতৰা পাতিছিলোঁ। তেতিয়া তেওঁ মোক অৱগত কৰিছিলে যে আমাৰ নিজা চ'ৰ্চত ইনকম হয় 45,000 লাখ কৰোৰ। তো গতিকে আমাৰ 45,000 যি কৰোৰ্ছৰ যিটো আমাৰ নিজা উৎপাদন পাৰ মান্থ, গতিকে আমাৰ এই যিবিলাক সামাজিক ন্যায় প্ৰতিষ্ঠাৰ কাৰণে যিখিনি আঁচনি দিয়া যায়, সেইখিনি আমাৰ নিজা চ'ৰ্চৰ পৰা দিয়া যায়। বাকী হ'ল যিখিনি আমি দীৰ্ঘম্যাদী আঁচনি যিখিনি লোৱা হৈছে, দলং নিৰ্মাণ, আপোনাৰ বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্ট যিবিলাক কৰা হৈছে, ৰাস্তা নিৰ্মাণ, যিবিলাকে প্ৰডাক্টিভ ছেক্টৰত কাম কৰা হৈছে, যিখিনিয়ে ভৱিষ্যতৰ দিনত আমাৰ অৰ্থনৈতিক ক্ষেত্ৰখনকে কওক, সামাজিক ক্ষেত্ৰখনকে শক্তিশালী কৰিব, সেই ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্ট অৰ্থাৎ অন্তঃগাঁথনি উন্নয়নৰ কাৰণে যিটো এজ পাৰ দ্য পলিচি আৰু এজ পাৰ দ্য উইদিন দ্য লিমিট আমাৰ লোন বা কেন্দ্ৰীয় সাহায্য লোৱা হৈছে। গতিকে এইখিনি বস্তুৱে, গতিকে আমাৰ অসমৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো নীতি যে দুয়োফালৰ পৰা তাক আৰ্ণ কৰিব পৰা যায়। আপুনি যদি চাই NRLত আমাৰ ইনভেষ্টমেণ্ট হৈছে, গতিকে NRLৰ আমাৰ প্ৰফিট গেইন হৈছে। তো এনেকুৱা ধৰণে আমাৰ বিভিন্ন ক্ষেত্ৰখনত কাম কৰা হৈছে, যাৰ ফলত ইকনমিক ষ্টেবিলিটিৰ কাৰণে বুজাইছে যে ছ'চিয়েল জাষ্টিছ এইটো স্কিম সেইখিনি কোনো কাৰণে বন্ধ নহয় দাদা। আৰু এটা খালি মই আপোনাক প্ৰথমতে আপুনি যিটো উল্লেখ আছিলে সেই কথাটো কৈ, মানে যেতিয়াই সমস্যা আহে তেতিয়াই এটা সম্ভাৱনাও আহে। আপোনাক মই কৈছোঁ 2019 চনৰ কথা। 2019 চনত যেতিয়া আমাৰ খুব ক'ভিড আছিলে, সেই সময়ত আমাৰ অনলাইন ব্যৱস্থা আছিলে। এই যে আদালতত আজি যিখন নটিফিকেশ্যন আহিলে, তাৰ ফচলটো হৈছে 2019 চন, এই ক'ভিডৰ সময়ত। আপোনাক মই এটা কথা কওঁ, আগতে আপুনি দেখিছিলেনে এই জেলৰ পৰা মানুহখিনি নিম্ন আদালতলৈ, ট্ৰায়েল কোৰ্টলৈ গাড়ীত লৈ আনে নহয়? সেইটো আজিকালি ক'তো নেদেখে। কেলৈ নেদেখে জানে? আজিকালি চব জেলৰ পৰা অনলাইনত তেওঁলোকক প্ৰডিউচ কৰা হয়। ব্যৱস্থা হ'লনে? এতিয়া আদালতে সেই 19 চনতে সিদ্ধান্ত লৈছিলে, সুপ্ৰিম কোৰ্টৰ সিদ্ধান্ত, যে ফুল বেঞ্চৰ সিদ্ধান্ত, যে আমি 100% ডিজিটেলাইজেশ্যনত আমি যাব লাগে আদালত। আৰু তাৰ এই যে সমস্যাটো আহিছে, তাত এটা সম্ভাৱনা বিচাৰি পাইছে সুপ্ৰিম কোৰ্টে, আৰু যাৰ কাৰণে আজি গুৱাহাটী হাইকোৰ্টৰ ফুল বেঞ্চৰ সিদ্ধান্তৰ যিটো নটিফিকেশ্যন আহিছে, তাত 2টা দিন থ্ৰু ভিডিঅ' কনফাৰেন্সিং আমাৰ কোৰ্টবিলাক হ'ব। কাৰণ ভিডিঅ' কনফাৰেন্স ইতিমধ্যে আমাৰ অধিবক্তাসকলো ৰেডি হৈছে যে নিজৰ স্ক্ৰীন বনাই তেওঁলোকে যাতে ভিডিঅ' কনফাৰেন্সত অলৰেডি আমাৰ বেছি সুবিধা হয়। কাৰণ ৰিচাৰ্চটো মোৰ ঘৰতে আছে, কাৰণ মোৰ লাইব্ৰেৰীটো মোৰ ঘৰত আছে। গতিকে মই ঘৰৰ পৰা কেছ কৰোঁতে যিকোনো মুহূৰ্ততে মোৰ সময় অপচয়টোও নহয়, কাৰণ কোৰ্টত গৈ মই ৰৈ থাকিব লাগিব কোৰ্টত গৈ, সময়মতে মোৰ কেছটো আহিব, কেতিয়াবা ডিলে হৈ যাব। গতিকে মোৰ নিজৰ চেম্বাৰত আছোঁ, অন্য কাম কৰি আছোঁ, সেই সময়তে মই আহিছোঁ। গতিকে এই যে আপুনি এইটো অৰ্থনৈতিক সংকটৰ কাৰণে এইটো ব্যৱস্থা কৰা নাই আচলতে। এই যে সমস্যাটো হৈছে, তাত সম্ভাৱনাটো উলিয়াবৰ কাৰণে আদালতে এইটো এটা পজিটিভ লাইনত কাম কৰিছে। গতিকে আপুনি যিটো কথা কৈছে যে এটা খুব আতংকৰ সৃষ্টি হ'ব এই ধৰণৰ কথা, সেইটো নহয়। এইটো এই সমস্যাটোৱে এটা সম্ভাৱনা। মোৰ প্ৰশ্নটো সেইটো নহয়, মানে আজি চৰকাৰৰ আজি বিধানসভাৰ প্ৰথম দিনা মই জয়ন্তৰ লগত মানে বিতৰ্কটো যাব বিচৰা নাই। মোৰ কথা হ'ল যে আজি যিটো পৰ্যায়ত আমি দি আছোঁ, যদি অৰ্থনৈতিক সংকট আহে, যিটো সংকট আহিব পাৰে বুলি প্ৰধানমন্ত্ৰীয়ে কৈছে যে এই দশকটো বিশ্বৰ বাবে এটা আপদৰ দশক, যদি কমি যায়, যদি আৰু জয়ন্তই যিটো কথা কৈছে যে আমি হিতাধিকাৰী আঁচনিৰ গোটেই পইচাখিনি আমি নিজৰ টকাৰে যাওঁ, সম্পূৰ্ণ ভুল তথ্য। আমি আঁচনিবিলাকৰ কাৰণে সম্পূৰ্ণৰূপে কেন্দ্ৰৰ ওপৰত নিৰ্ভৰশীল। এইটো আমি বেলেগ এদিন পাতিব পাৰোঁ। অসম চৰকাৰে এতিয়ালৈ 2 লাখ
6,000 কোটি টকা ধাৰত আছে গতিকে মই কোনটো কথা কৈ আছো ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে নহয় নহয় এইটো ইনফ্ৰাষ্ট্ৰাকচাৰ একদমেই ডেভেলপমেণ্টৰ নহয় কাৰণে কৰা হৈছে সেইটো কেগৰ ৰিপৰ্ট আছে যে আনপ্ৰডাক্টিভ কামত ইউজ হৈছে গোটেই কথাখিনি কেগৰ ৰিপৰ্ট আছে গতিকে সেইটো ভিতৰত ক'লে মই আৰু আমাৰ ডেপ্ট ইজ 27.9% অফ দ্য ষ্টেট GDP মই কোনটো কথা কৈছো যদি কমি আহে যদি 4 মাহ বা আজিৰ পৰা 5 মাহ পিছত যদি এই অপটিকটো আজি বিজেপিৰ এই অপটিক্সখিনিয়ে যে প্ৰধানমন্ত্ৰীয়ে কৈ দিলে পিছদিনা মানুহে চাইকেল চলাব আৰম্ভ কৰিলে আৰু সেই ভিডিঅ'বিলাক তেওঁলোকৰ নিজৰ প্ৰচাৰ মাধ্যমেৰে গোটেই ভাৰতৰ মানুহক দেখুৱাই দিলে এই অপটিক্সেৰে এই ক্ৰাইচিছ মেনেজ কৰিব নোৱাৰি নহ'ব যদিহে কমি যায় গ্ৰোথটো যদি কমি বিচাৰিবা অপটিক্সেৰে নহয় এই চাইকেল চলোৱাৰ ইলেক্ট্ৰিক ভেহিকেল চোৱাৰ বাছত অহা যোৱা কৰাৰ যিটো অপটিক্স চেষ্টা কৰা হয় সেই অপটিক্সেৰে ৰিয়েল ক্ৰাইচিছটো চম্ভালিব পৰা যাব নে সময় মাত্ৰ 1 মিনিট আছে মুঠেই নহয় এইটো এটা মানে কি কয় দেখুৱাবলৈ কৰা হৈছে সেইটো এটা সাধাৰণ কথা সেইটোৱে এই সমস্যাটো কেতিয়াও সমাধান নহয় যিটো আমাৰ সংকট আহিছে হয় কিছুমান ঠিকেই কৈছে যে কিছুমান সংকট আহিলেহে আচলতে আমি শক্তিশালী হওঁ সমস্যা আহিলেহে আমি শক্তিশালী হওঁ কাৰণ মানুহৰ স্বভাৱে সেইটো হৈছে যে সমস্যা বা প্ৰত্যাহ্বানৰ সৈতে যুঁজ দিয়াটোৱেই মানুহৰ মানে সেইটো প্ৰকৃতি গতিকে কি হ'ল এই ধৰণৰ সমস্যা কিন্তু একে সময়ত আমি এইটো ভাবিব লাগিব যে অকল যুদ্ধৰ কাৰণে এই পৰিৱেশটো সৃষ্টি হৈছেনে বাৰু নাই হোৱা সেইটো কিন্তু অলপ সন্দেহ আছে নাই হোৱা কাৰণ আমাৰ ইয়াত লেখাবিলাকে পঢ়িছোঁ মইতো অৰ্থনীতি একেখিনি কথাই কৈছোঁ সেইটো নহয় অকল যুদ্ধকেন্দ্ৰিক হ'ব নালাগে আমি ইমানেই টুনুকা হৈ আছিলোঁ বা ইমানেই দুৰ্বল হৈ আছিলোঁ যে কেইদিনমান যুদ্ধ হোৱাৰ লগে আমি ইমান হতাশ হৈ যাব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে গতিকে কি হৈছে আমি এটা বস্তু বুজিব লাগিব যে কছমিক ডেভেলপমেণ্ট আৰু ছাষ্টেইনেবল ডেভেলপমেণ্ট এই দুটাৰ পাৰ্থক্যটো আমি বুজি পাব লাগিব তেতিয়াহে হ'ব কাৰণ যিমানে যি হওক আমাৰ মানুহখিনি আমি সৰ্বসাধাৰণ যদি আৰ্থিকভাৱে শক্তিশালী নহয় সৰ্বসাধাৰণৰ হাতলৈ যদি ধন নাহে সৰ্বসাধাৰণে যদি সকলো ক্ষেত্ৰতে আগবাঢ়ি নাযায় তেতিয়াহ'লে এমুঠিমান মানুহৰ হাতত আমাৰ ভৱিষ্যত কেতিয়াও সুৰক্ষিত নহয় সেইটো একেবাৰে সত্য কথা ধন্যবাদ এই যিখিনি আহিছে অজুহাত এতিয়া ট্ৰাম্পে কি কৰি আছে ন নাই ধন্যবাদ বৰদলৈ আপোনাৰ এই কথাখিনিতে মই ৰখাব লাগিব যে এছাম মানুহৰ শক্তিশালী হ'লেই নহ'ব ন' ডাউট আমি কালি আকৌ এই অৰ্থনৈতিক সংকট আৰু আমি আলোচনা কৰিম